মিছেছ মানসী কলিতা আজি এটা ৰেচিপি দেখাম বুলি ভাবিলোঁ ৰেচিপিটো মই নবনাওঁ মায়ে বনাব যিহেতুকে মিটান্স শুই আছে আৰু মাজে মাজে তাকো চাব লাগিব গতিকে মায়ে বনোৱা ৰেচিপিটোকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ মায়ে অলৰেডি বনাই আছে সো মই ভাবিলোঁ দেখাওঁ যে মায়ে আজি কি বনায় গতিকে বলক মাৰ ওচৰলৈ যাওঁ আমি গৈ আছোঁ মাৰ ওচৰলৈ মায়ে নাজানে দেখাইছোঁ আজি মাকো দেখুওৱা হ'ব মা কি কৈছা এয়া হৈছে মোৰ মা বনাই আছে অলৰেডি পিঁয়াজ কাটি আছে মাছ অলৰেডি ফ্ৰাই কৰা হৈয়ে গৈছে অলপ আছে আৰু একবাৰ কাটি থৈছে কি হয় মায়া জিকা আলু মাছৰ তৰকাৰী টেঙা নে জ্বলা টেঙা জ্বলা দুইটাই দিব নেকি টেষ্ট কৰিলেহে গম পোৱা যাব বা মায়ে বনালেহে মানে জানিম আৰু কি বনাইছে সো মায়ে কেনেকৈ বনায় আপোনালোকে চাই থাকক মায়ে আৰু অলপ কিবা কিবি যোগাৰ কৰি আছে আৰু ইফালে কেৰাহী বহাই মাছ ভাজি আছে সো তেতিয়ালৈকে ভাবিলোঁ বাক দেখাই আহোঁ আৰু বায়ে কি কৰিছে চাই আহোঁ গতিকে বলক বাৰ ওচৰলৈ বায়ে দহি বটি আছে এয়া হৈছে মোৰ বা আগৰ ভিডিঅ'টো দেখিছিলেই চাগে আৰু তাইত দহি বটি আছে গতিকে তাই কেনেকৈ দহি বটে অকণমান দেখাই দিছোঁ আগতে এনেকৈ ৰছীখিনি কি কৰি লৈছে বটি লৈছে সূতাটো আগতে উলিয়াই লয় এনেকৈ উলিয়াই লৈছোঁ এয়া এনেকৈ উলিয়াই লৈছোঁ প্ৰথমতে এয়া সূতাখিনি প্ৰথমতে উলিয়াই লৈছে তাৰ পাছত এনেকৈ বটিছে এটা বটি পেলাই দেখুৱাই দিয়াচোন হৈ গ'ল বা হৈয়ে গৈছে দেখাত বহুত ইজি যেন লাগে কিন্তু ইমান ইজি নহয় অলপ টান আছে কাৰণ ময়ো কৰি চাইছিলোঁ ইমানো ইজি নহয় আপোনালোকে এবাৰ কৰি চাব যদি পাৰে কমেণ্টত জনাব এতিয়া যাওঁ মোৰ টিকলু মিকলুটোৰ ওচৰলৈ চাই আহোঁ সি শুই আছে নে কি কৰি আছে ভাইটিয়ে কি কৰিছে ৰিত উঠিলে বোলে চোনা বেটা আইঅ ধুনীয়াকৈ খেলি আছে টুকু 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 আজি বিশালৰ পৰা অনা দীঘল পেণ্টটো পিন্ধাই দিছোঁ মোৰ দেহা মানুহ কোনটো ইয়াৰ নাম মিটান্স আৰু এটা নাম দিছোঁ আৰু সেইটো মই এইটো ভিডিঅ'ত নকওঁ বেলেগ এটা ভিডিঅ' বনাই আছোঁ আৰু তাত কৈ আছোঁ ইয়াক আৰু এটা কি নাম দিম আৰু মিটান্সটো হৈছে গুড নেম আৰু নিক নেমটো কি সেইটো পিছৰ ভিডিঅ'ত জনাই আছোঁ দেহা মোৰ কলিজা আকৌ টুপু গ'লা নেকি আকৌ হৈ গ'ল আধা চকু মেলা আধা চকু জপোৱা ওচৰত যদি শুই থাকোঁ চব ধুনীয়াকৈ শুই থাকে আৰু যদি আঁতৰি যাওঁ লগে লগে সাৰ পাই যায় আৰু কোচত থাকিলেতো ক'বই নালাগে বহুত ধুনীয়াকৈ শুৱে কিন্তু ইমানেই টোপনি পাতল সেইকাৰণে মই বাৰে পতিয়াক চাই থাকিব লাগে উঠিছে নেকি কিন্তু বৰ্তমান ওচৰত আছোঁ গতিকে শুইছে আৰু বতৰটো আজি ঠাণ্ডা লগতে পেম্পাছো পিন্ধাই দিছোঁ অকণমানকৈ মেলি আছে পিন্ধাই দিছোঁ বতৰটো বহুত ঠাণ্ডা বাকী কাপোৰ শুকুৱাই নাই সেইকাৰণে এনেই মই ডাইপাৰ ইউজ ঘৰত ইমান নকৰোঁ কিন্তু আজি কৰিছোঁ যেতিয়া বতৰ বেয়া থাকে তেতিয়া কৰোঁ আৰু এনেই ইমান নকৰোঁ আৰু এতিয়া টিকলু মিকলু ধুনীয়াকৈ শুই আছে আৰু তেতিয়ালৈকে যাওঁ মায়ে কি বনাইছে চাওঁ মই আইতা চপা আহিছোঁ দেই তুমি মিটান্সক চাই থাকা আৰু সাৰ পালে মোক কৈ দিবা মায়ে ইয়াত তেলত দিছে প্ৰথমতে পাঁচফোৰণ তাৰ পাছত পিঁয়াজ দি দিছে
এটা জলকীয়া দি দিছে আৰু গোটেইখিনি ভালদৰে লৰাই লৈছে। তাৰ পাছত ইয়াত দিছে অলপমান হালধি, সৰি জিৰাহে দেই। এতিয়াহে হালধি অলপ দিছে। ভাইটিয়ে কান্দিছে। আকৌ ধুনীয়াকৈ লৰাই লৈছে। আৰু এতিয়া জিকা আৰু আলুখিনি ইয়াতে দি দিছে। কেৰাহী এইটোহে ভাল আছিলে নেকি? এইটোত চব্জি বনাবা নেকি? কিহৰ চব্জি? কুন্দুলি আৰু ভাত কেৰেলা চব্জি বনাব, সেইটো অলপ দেখাই দিম। আৰু এতিয়া অলপ নিমখ দি দিছে। আকৌ ভালদৰে সানি লৈছে। গেছটো চিমত দি এতিয়া এয়া অলপ নহৰু দি দিছে। কেইফুটামান দিছা? 5 ফুটামান নহৰু দি দিছে। আৰু তাৰ পাছত এতিয়া ধুনীয়াকৈ সানি পেলাই এইখিনি ঢাকনা মাৰি থৈ দিব অলপ সময়। তাৰপিছত ইফালে পানী যোগাৰ কৰি থৈছে, অলপমান গৰম কৰি ল'ব। তাৰ পাছত গৰম পানী দিব, ঠাণ্ডা পানী নহয়। মই কৈছিলোঁৱে যে ল'ৰাৰ ওচৰৰ পৰা যদি গুচি আহোঁ তেতিয়াহ'লে সি সাৰ পাই যায়, আৰু এতিয়া সাৰ পালে তাক জেঠাইকে লৈ আহিছে আৰু ইয়াতে আহি পেলাই শুৱাই থৈ দিছে। আৰু ওচৰত মানুহ আছে, গতিকে সি আকৌ টোপো গ'ল। আৰু বেছি সময় নাই সাৰ পাবলৈ, আকৌ সাৰ পাবই। টুকুমুকু টুকুমুকু। মায়ে এতিয়া চব্জি বহাব, আৰু সেই চব্জিখিনিও কেনেকৈ বনায় আপোনালোকক দেখাই আছোঁ। এতিয়া মায়ে বনাব চব্জি, আৰু সেইফালে যিটো তৰকাৰী বহাই থৈছে সেইটো মাজে মাজে লৰাই আছে। আৰু এতিয়া চব্জি বনাব, গতিকে চাই লওঁ। তেলখিনি গৰম হৈছে আৰু এতিয়া তাত পিঁয়াজ দি দিছে। আৰু শুকান জলকীয়া 2টা দি দিছে। তাৰপিছত ভালদৰে লৰাই ল'ব ৰঙচুৱা হোৱালৈকে। আৰু এতিয়া তাত কুন্দুলি, আলু আৰু 1-2টা ভাত কেৰেলাও আছে, কাটি থোৱাখিনি গোটেইখিনি দি দিছে আৰু ধুনীয়াকৈ লৰাই লৈছে। কিছুমানে হালধি তেলত দিয়ে, কিন্তু মায়ে তেলত দিয়া নাই, পাছত হালধি দিছে। আৰু অকণমান হালধি দিছে আৰু অকণমান নিমখ সোৱাদ অনুযায়ী, আৰু ধুনীয়াকৈ সানি লৈছে। আৰু এতিয়া ইয়াত ঢাকনা এখন মাৰি দিছে, আৰু সিফালে চাওঁ এইটো কি হৈ আছে। কিন্তু ভজা হৈছেনে নে আৰু অলপ সময় লাগিব? আৰু অলপ সময় লাগিব ভাজিব। আকৌ এবাৰ মিটানচক চাই আহোঁ। দেহা মানুহ উঠিলা? খা পালা? আইঅ, খা পাই গ'লা? সাৰ পাই গ'ল ল'ৰাটো। এয়া ভজা হৈ গ'ল, আৰু তাত গৰম পানীখিনি দি দিছে। অলপ উতলি লওক, তাৰ পাছত মায়ে মাছখিনি দিব, আৰু আমাৰ তৰকাৰী ৰেডি হৈ যাব। হৈছেনে? আমাৰ তৰকাৰী উতলিছে আৰু এতিয়া ইয়াত মাছখিনি দি দিব।
মাক সুধিছিলোঁ যে এইটো তৰকাৰী জ্বলা হ'বনে টেঙা হ'ব, আৰু এতিয়া গম পালোঁ যে এইটো তৰকাৰী মেইনলি টেঙা, নেমু টেঙাৰ জলকীয়া এটা দিছিলে সোৱাদৰ কাৰণে, আৰু ইয়াত এটুকুৰা গুল নেমুৰ ৰস দি দিব। কুন্দুলি ভাজি ভাইটিয়ে বহুত ভাল পায়, গতিকে মায়ে কুন্দুলি ভাজি বনাইছে। আমিও ভাল পাওঁ, কিন্তু সি বেছি ভাল পায়। আৰু চাটনি এটা বনাব বায়ে, গতিকে আমাৰ দুপৰীয়া আহাৰ প্ৰায় হৈয়ে গৈছে, আৰু অলপ পাছতকৈ আমি খাবই পাৰিম। বায়ে এতিয়া এটা চাটনি বনাব। মই চাটনিটো দেখাম বুলি কৈছিলোঁ, কিন্তু এতিয়া মই নেদেখাওঁ। মই জাষ্ট আপোনালোকক ওপৰে ওপৰিকৈ দেখুৱাই দিছোঁ তাই কি কি যোগাৰ কৰি লৈছে। তাই এইটো ৰেচিপি আপোনালোকে তাই ইউটিউব চেনেল আছে এটা, পুৰবী ব্লগ বুলি, তাত গৈ চাই ল'ব। আৰু যদি তাই চেনেলটো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আমি যাম খাবলৈ, আৰু আজি আমাৰ দুপৰীয়া আহাৰৰ থালিখন কেনেকুৱা আপোনালোকক দেখাই আছোঁ। এয়া দেখিছে মাহঁতে অলৰেডি খাই আছে, আৰু ময়ো যাওঁ খাবলৈ। আকৌ লগ পাম আন এটি নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে ষ্টে হেপি, ষ্টে হেল্থি। আৰু লগতে আৰু এটা কথা কওঁ, পুৰবী ব্লগটো চাবলৈ নেপাহৰিব, আৰু যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে মোৰ চেনেলতো যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু লাইক কৰি দিব। থেংক ইউ।